জাকৰ মাজত পাছফালৰ পৰা দেখি চিনিব পৰা হোৱা মুখামুখি হলেই বুকুত গীটাৰ এখন বাজি উঠা পিকে ভাই কণ্টেণ্ট বিচাৰি পোৱা নাই তো এতিয়া আমি অলপমান ফুৰিব যাম আৰু যিহেতু চানডে তো স্বাগতম জনাইছোঁ এটি সুন্দৰ ভিডিঅ' লৈ তো আমাৰ লগত পিকে ভাই আছে তো কি আছিল কুমাৰ ব্লগ বনাবাই নিদি আছে হাঁহে কুমাৰ ব্লগ যেতিয়া ষ্টাৰ্ট কৰোঁ বলক তেতিয়াই হাঁহে কুমাৰ ব্লগ ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় আৰু নতুনকৈ খুলিছে 1K ছাবস্ক্ৰাইব লাগে মুঠতে মৰম দিয়ক ল'ৰাটো আমাৰ কি আছে মানস ভাই আছে নমস্কাৰ তো আমি টিংকু তিন বন্ধু এক ছেকেণ্ডত ছোৱালী পটাই দিব পাৰে এক ছেকেণ্ডত বঢ়িয়া এক ছেকেণ্ড বোলে তো লাগে যদি তো লাভ আজিৰ ভিডিঅ'টি আমি আৰম্ভ কৰিছোঁ পিকে ঘৰৰ পৰা নিশ্চয় নিশ্চয় পিকে হে কিয়া তো ভিডিঅ'টো চাই থাকিব আমি অলপমান ফুৰিব যাম আৰু আজি চানডে মানে দেওবাৰ তো গতিকে অলপমান ঘূৰো আৰু বহুত দূৰৰ পৰা আহিছোঁ আমি কোকৰাঝাৰ ঘণ্টা বহুত দূৰ জাষ্ট বঙাইগাঁও টু কোকৰাঝাৰ কিমান দূৰ আপোনালোকে ক'ব কমেণ্টত তো ভাত চাত খালোঁ একদম মজাকৈ কি গাহৰি মাংস দি মানে স্পেচিয়েলি মোৰ কাৰণে আনি দিছে আমাৰ পিকে ভাই নিশ্চয় মই কিন্তু নিজে খোৱা নাই মই নিজে গাহৰি নাখাওঁ মই যোৱাকালি কৈছিলোঁ যে গাহৰি লাগিব তো সঁচা কৰি মই ভবা নাই যে গাহৰি খাব পাম বুলি কোৱা নাই গাইজ কোৱা নাই কিন্তু গাহৰি খাই ভাল পায় এইটো জানো মই কোৱা নাই কিন্তু বহুত ভাল লাগিছে তো স্পেচিয়েলি মানে ধন্যবাদ সিহঁতৰ পৰিয়াল বাইদেউ আমাৰ জেঠিলৈ আমাৰ পিকে ভাইলৈ তো ইমান সুন্দৰকৈ দিছে তো এইবাৰ অলপমান ওলাই যাম তো চাই থাকোঁ ভিডিঅ'টো আমি পুৰা এনজয় কৰিম আজি মানে এনেকৈ চিম্পল ভিডিঅ' বনালে বোলে বৰিং লাগি যায় নাজানো আপোনালোকে চাই নাচাই গম নাপাব কিন্তু চাব আৰু আমি ভাল পাওঁ আমাৰ এনেকৈয়ে এনজয় হয় আৰু মই অলপমান আমাৰ মানে কিবা কিবি বকি থাকোঁ যে ইহঁতে বেয়া পায় সেইটোৰ কাৰণে ক'লোঁ মই বেয়া নাপাওঁ গাইজ মানে ইউনিক হ'ব লাগে বস্তুবিলাক যে বহুত ইউনিক হ'ব লাগিছিলে ভিডিঅ' বনাই ইহঁতে বেয়া পায় গামোচা পিন্ধি একো ডাঙৰ কথা নাই ঘৰত আছোঁ বে তো আহক অলপমান ওলাই যাওঁ আহিব দিছে মোৰ মাইণ্ডটো তো বৰ্তমান আমি আছোঁ কোকৰাঝাৰত গৌৰাং নদী এইটো গৌৰাং নদী আছে গৌৰাং নদীৰ কাষতে এইটো গৌৰাং পাৰ্ক এইটো নাম ডাউকি ব্ৰহ্ম গৌৰাং পাৰ্ক আৰু ইয়াতে বহু ফেচিলিটি আছে তো আগতকৈ বহুত ধুনীয়া ফেচিলিটি কৰি দিছে আৰু ফিজ চাৰ্টটো ইয়াত লগা আছে এণ্ট্ৰি ফিজ পাৰ পাৰ্চন 20 টকা পাৰ্কিং 30 বাইক 20 বটিং 50 পাৰ পাৰ্চন এনেকৈ দি আছে ইয়াতে এই চাইডত তো আমি 3 বন্ধু আহিছোঁ ইয়াতে কেমেৰামেন অংশ বন্ধু আৰু পিকে ভাই বন্ধু আছে ঠাণ্ডা লাগি গৈছে ন ঠাণ্ডা মানে চেফটিৰ কাৰণে লৈছোঁ আৰু ৰাতি হ'ব পাৰে না তো ভিতৰলৈকে যাই পুৰা ধামাকা আজি কৰি আছোঁ পিকে ব্লগৰ লগত তো ভিডিঅ'টো চাই থাকক ধামাকা চাই থাকক কণ্টিনিউ কৰক পিকে ভাবি আছে 520 520 অলপ কামটো বেছি হ'ল এই যে চাব ভাই ফ্ৰণ্ট কেমেৰাত না মোৰ এটা এই ভিতৰলৈকে সোমাই আহিলেও 20 টকা টিকেট কৰি 3টা 30 হয় 20 টকা একো নাই মানে মেইন হৈছে পাৰ্কটো মেইনটেইন কৰাটো আমাৰ খৰচ হৈ নাপায় সেইকাৰণে 20 টকা দিয়াতে একো ডাঙৰ কথা নাই আমি উপভোগ কৰিব লাগে আমাৰ পিকে পুৰা কঞ্জুচ পুৰা ব্যস্ত হৈ আছে মই কিন্তু ইনজয় কৰি আছোঁ আৰে দুটা ব্লগাৰী ব্লগ কৰি আছে ন ঘণ্টাই মানে সৰুতে আমি যেতিয়া সৰু আছিলোঁ তেনেকুৱা এনেকুৱা সময় নাছিল আমি সৰুতে পোৱা নাছিলোঁ এতিয়া সৰু ছোৱালী ল'ৰা ছোৱালীবিলাক মানে এইবিলাক ইমান মানে ফূৰ্তি কৰি আছে না মানে নিজৰ বস্তুটোলৈ ঘূৰি গৈছে জাকৰ মাজত পাছফালৰ পৰা দেখি চিনিব পৰা হোৱা
মুখামুখি হ'লেই বুকুত গীটাৰ এখন বাজি উঠা চবে চাই আছে পৰিলো কি জানি তোমাৰ প্ৰেমত পৰিলো কি জানি এইফালে ছোৱালী আহি আছে ছোৱালী সদায় আহো তেনে ল'ৰা জানো আছিলো কোনো কালে অবা লগৰ লাজ লাগে বোলে ইমান জানা সনম এইখন পাৰ্ক হয় হা ইয়াতে চব মানে কিছু কৰিব পাৰে এনজয় আৰু এনজয় এইটো বেয়া পাব নালাগে একচুৱেলি এনজয় হয় আমি বেয়া কাম একো কৰা নাই আমি আৰু এনজয় কৰিছো জাষ্ট কোনোবাই মানে মই বহুত লগত ফ্ৰেণ্ডৰ লগত আহিছে কোনোবাই বেলেগৰ লগত আহিছে কোনোবাই নিজৰ মানে আহিছে আৰু ঘৰৰ মানুহৰ লগত নাজানো কোন কোন কিন্তু আমি আহিছোঁ একদম থ্ৰী ইডিয়ট মানে কি আছিল আমাৰ নয়ন নীলিম দাৰ বন্ধুখন চাইছে যে হয় হয় সেই তিনিজন বন্ধু আমি মানে হিন্দী আছে এখন থ্ৰী ইডিয়টছ আমিৰ খানৰ নয়ন দাৰ আছিল এখন বন্ধু তো বন্ধুৰ আমাৰো এটা চিৰিজ আছে বন্ধু কোনে পিকে আৰু সঞ্জু তিনি বন্ধু আৰে শুন মই হলো নয়ন নীলিম মোৰ কেৰেক্টাৰটো ডেম আৰু ই হ'ল বিবেক বৰা আৰু এই আন এজনটো কিবা আছিল মই নামেই নাজানো মই XYZ তো যি নহওক আচ্ছা ভাবি ল'বা ফিল্মখন কেনেকৈ আছিল বন্ধু ফিল্মখন চোৱা নাই নেকি চাইছা বে নাই মই চোৱা নাই মানে কি হ'ল চোৱা নাই ই চাইছে গাইছ ই লেভেল মই চাব level দেখাই আছে, level দেখাই বিচাৰিছোঁ কিন্তু আছে। আমাৰ পিকে মানে টিকেটখন মোক নিদিলে ফাল্টু টিকেটখন মোক নিদিলে তো কেনে আছিল অলপ ৰিভিউ কৰি অলপ শ্বৰ্টকাট অলপ ৰিভিউ সৰুকৈ দিয়া তুমি নয়ন দাৰ বিষয়ে মানে কি আৰু চব বন্ধুৰে ক'ব লাগিলে বন্ধুই মানে যিমানে কি নকৰক কিয় যিমানে ফূৰ্তি যিমানে এনজয় যিমানে কি নকৰক কিয় যেতিয়া মানে কিবা বিপদত পৰে গাইছ তেতিয়া মানে কি নয়ন নীলিম দাই কি মোবাইল বেছি তাক এডমিশ্যন নহয় ফৰ্ম ফিল আপৰ আছিল মোবাইল বেছি তাক মানে সহায় কৰিছিল নজনাকৈ আৰু লাষ্টতে গম পাইছে আচ্ছা এনে কিবা বন্ধুৰ যে এটা ডাইলগ আছিলে এষাৰি ডাইলগ আছে নামত কি আছে কিবা এটা আছিলে নয়নদাৰ ডাইলগ এটা ডেমফুল নামত কি আছে কিবা এটা আছিলে তোমাৰ মনত আছে সেইটো নয়ন দাৰ আগৰ পৰাই ডনকেয়াৰ আছিল ডেমফুল তো যি নহওক এটা ডাইলগ আছে বন্ধু ফিল্মখন এটা ডাইলগ আছে কি ডেম ফুলক পাহৰি গ'লা হ'লা কৈছে ছোৱালী তুমি কিবা মানে বলিউডৰ কিবা নেকি এক্টৰ বুলি কৈছে নেকি না কিবা হয় এনেকৈ কৈছে তুমি কিবা বলিউডৰ হিৰো নে অমুক তমুক বহুত কিবা কিবি কৈছে তাৰপিছত কৈছে ডেম ফুলক পাহৰি গ'লা নেকি এনেকৈ কৈছে তো যাই নহওক সময়খিনি বহুত ভাল লাগিছে মজা হয় চবেই আহিব এনেকুৱা কৰি নিজৰ নিজৰ বন্ধু লৈ এনজয় কৰিব মানে আমি আজিকালি এনেকুৱা হৈছে এইখন মানে যান্ত্ৰিক যুগত না মানে নিজকে ইমান ব্যস্ত কৰি ৰাখিছোঁ নাজানো ব্যস্তটোত মানে সফল হয় নে নহয় নাজানো কিন্তু ব্যস্ত সকলোৱে ব্যস্ত কিন্তু কোনোবাই কামত ব্যস্ত কোনোবাই গেমত ব্যস্ত কোনোবাই মানে য'তে নহওক ব্যস্ত কিন্তু এই যান্ত্ৰিক সময়খিনিৰ মাজতো এনেকুৱা যদি বন্ধু সময়মতে ওলাই অলপমান সপ্তাহত এদিন হ'লে যদি এনেকুৱা মিলিত হ'লে না সঁচাই মনটো ভাল লাগে আৰু মানে মনত যিমানখিনি দুখ থাকে না সেইখিনি গোটেইখিনি মানে পৰিষ্কাৰ হৈ যায় ক্লিয়াৰ হৈ যায় চবেই এনেকৈ লগ পাই বন্ধুখিনিক নিজক লগত ৰাখিব মানে যিমানেই মানে ব্যস্ত নহওক কিয় আমি এনেকৈ লগ হ'ব লাগিব আৰু বন্ধুৰ মাজতে আমি যিকোনো সমস্যা শ্বেয়াৰ কৰিব পাৰোঁ তো আমাৰ এই বন্ধু কিন্তু আমাৰ ছিঙি যোৱা নাই মানে কলেজীয়া দিনৰ বন্ধুত্বৰ এতিয়াও আছে ভৱিষ্যতো থাকিব মানে দুজনৰ ঘৰ ইমান দূৰত নহয় লগ পাই থাকে মইহে অলপ দূৰত হ'লোঁ একো নাই তো যি নহওক এনেকৈ আৰু ব্লগ মানে আজি এনেকৈ আৰু অলপমান ওলাই আমাৰ মানে নিজৰ কিবাবিলাক দেখাব চেষ্টা কৰিলোঁ আৰু মানে এটা সময়ত গৈ কিনে আমি বুঢ়া হ'মেই হয় ন এইখন চাব পাৰিছে এইখন গৌৰাং পাৰ্ক আমি আৰম্ভণিতে দেখাইছোঁ ইপিনে আছিলে গৌৰং নদীখন কোকৰাঝাৰৰ মাজমজিদি গৈ গৈছে গৌৰং নদী আৰু ইয়াতে বহুত মানুহ আহে আপোনালোকে যদি ইয়াৰ ওচৰে পাঁজৰে হয় যদি চাব বিচাৰে নিশ্চয় আহিব পাৰে 20 টকাৰ টিকেট লৈ 50 টকা ইয়াত ব'টিং কৰিব পাৰিব আৰু বহুত ধৰণৰ ফেচিলিটি আছে সৰু ল'ৰা ছোৱালীৰ কাৰণে ইয়াতে খেলা ধূলা সামগ্ৰী আছে আপোনালোকে দেখাই পাইছে তো আমাকে চাই দিয়ক ভিডিঅ'টো নিশ্চয় बोलने के लगे ओए फटे हुए पिक्चर के दो हीरो इधर तबके के क्या देख रहे हो तो ठीक আছে তো আমি ইয়াৰ পৰা ওলাম এতিয়া গাড়ীটো আছে অলপমান দেখাম আৰু
সেভ কৰ ও ভাই ঠিক আছে হ'ব দে পিচি আছিলে এমবি পিচি যায় তো গাইজ আজিৰ ভিডিঅ'টো আমি ইমানতে শেষ কৰিম আৰু আপোনালোকক দেখালোঁ কোকৰাঝাৰ গৌৰাং নদীৰ কাষতে থকা গৌৰাং ধুনীয়া নেচাৰেল পাৰ্কখনটো আপোনালোকে ইয়াত আহি চাব পাৰে আৰামছে ফেমিলিৰ লগত আহক বন্ধুৰ লগত আহক যেনেকৈ আহক আৰু চাব পাৰিব গতিকে ভিডিঅ'টো ইমানতে সামৰি কৰিছোঁ বহুত দীঘল হ'ল কিন্তু শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আপোনালোকে পুনৰ নতুন নতুন ভিডিঅ'ৰ বাবে মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব ধন্যবাদ বাই 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 বেলেগ এটা ভিডিঅ'ত লগ পাম বাই ইফালে পিকে ডিজাইন বনাই আছে ইফালে আমাৰ মানস এইটো কিবা কিবি কৰে ভাবি আছে ইফালে মই দেখাই নাই যিখিনি ক'লো মই বন্ধু তো আমাৰ গাইজ আজি আৰু আমাৰ ঘৰত এটা মানে তই কি ফিকেৰ ফিকেৰ কৰি যা